পাৰ্থপ্ৰতিম শইকীয়া ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকক ধুনা গছ আৰু ইয়াৰ প্ৰস্তুত সম্পৰ্কে দেখুৱাম। তেনেহলে আহক আগবাঢ়ি যাওঁ। পাহাৰৰ পৰা বন্য জীৱ-জন্তুবোৰ যাতে নামি আহি ভৈয়ামৰ মানুহৰ অপকাৰ সাধন কৰিব নোৱাৰে, তাৰ বাবে বন বিভাগৰ ফালৰ পৰা এই বিদ্যুৎ পৰিবাহী তাঁৰসমূহ ইয়াত লগোৱা হৈছে। ভয় খোৱাৰ প্ৰয়োজন নাই। দিনত বিদ্যুৎ সংযোগ কৰা নহয় আৰু ইয়াক বিজ্ঞানসন্মতভাৱে এনেভাৱে লগোৱা হৈছে যাতে কোনো জীৱ-জন্তুৰ মৃত্যু নহয়। তেন্তে আহক আগুৱাই যাওঁ ধুনা গছৰ বাগানলৈ। কি যে মনোমোহা প্ৰাকৃতিক পৰিৱেশ, আহকচোন অনুভৱ কৰোঁ প্ৰকৃতিৰ স্পন্দন। আজাৰ গছৰ তলসৰা ফুলবোৰে পৰিৱেশটো অধিক মনোমোহা কৰি তুলিছে। এয়া হ'ল ধুনা গছৰ তলসৰা পাতবোৰ। এইজোপা ধুনা গছ। এনেদৰে ধুনা গছৰ বাকলিবোৰত কাটি ৰখা হয় যাতে তাৰ পৰা ওলোৱা আঠাবোৰৰ পৰা ধুনা পোৱা যায়। আঠাবোৰ শুকোৱাৰ পাছত ধুনালৈ ৰূপান্তৰ হয়। অলপমান ধুনা উলিয়াই আপোনালোকক দেখুৱাবলৈ যত্ন কৰোঁ। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।